মই হেৰি মানে বহুত দেখা হেৰি মানে কথা পতা চাওক তাৰমানে যিটো BTR চুক্তি 27 জানুৱাৰীত হ'ল বিশেষকৈ সশস্ত্ৰ সংগ্ৰামত বিশ্বাসী যিবিলাক বড়ো সংগঠন আৰু আপচুৰ মাজত যিটো হ'ল অসম চৰকাৰ আৰু BTC চৰকাৰো আছিলে আৰু এই যিখন চুক্তি BTR চুক্তিখন সঁচাকৈ এখন সুন্দৰ চুক্তি আৰু তাক আমি স্বাগতম জনাইছোঁ আৰু এটা আশাৰ ৰেঙনি আহিছে ভৱিষ্যতলৈ গতিকে ইয়াত এতিয়া প্ৰশ্ন এটা কিছুমান আগৰ পৰাই উত্থাপন হৈ আছিল যে বিশেষকৈ BTC হৈ থাকোঁতেও যে কিছুমান সীমামূৰীয়া গাঁও অঞ্চলত কিছুমান গাঁৱৰ মানুহ হয়তো BTCৰ যিবিলাক অন্তৰ্ভুক্ত তেওঁলোকে BTCৰ পৰা ওলাই যাব বিচাৰে এই আন্দোলন চলিছিল আৰু কিছু সংখ্যক এনেকুৱা আছে সীমামূৰীয়া অঞ্চলত যিসকলে ইয়াত অন্তৰ্ভুক্ত হ'লে সুবিধা পাব গতিকে এতিয়া যিটো BTR হ'ল BTRৰ পৰিসৰটো বহুত দীঘলীয়া হ'ল গতিকে এতিয়া আৰু তেনেকুৱা ধৰণৰ বিভিন্ন অঞ্চলত ধৰি লওক এই তেনেকুৱা কিছুমান গাঁও আছে যিবিলাক গাঁৱে হয়তো BTRৰ ঘৰত দূৰত আছে BTR তেওঁলোকে সোমাব বিচাৰে গতিকে তেওঁলোকক তাৰমানে ইয়াত আবেদন নিবেদন কৰিলে সোমাব পাৰিব আৰু আনফালে যিসকলে ভাবে যে আমি BTRত থাকি বিশেষ সুবিধা পোৱা বা আমি থাকিব নিবিচাৰোঁ তেওঁলোকেও আবেদন কৰিলে মানে আমাৰ যিটো নতুন BTR তাৰ পৰা তেওঁলোকে ওলাই যাব পাৰিব গতিকে এইটো যিটো এটা ইয়াক লৈ ইমান দিনে এটা মানে কি বিভিন্ন ধৰণৰ আন্দোলন হৈ আছিল ইয়াৰ পৰিসমাপ্তি ঘটিব আৰু এতিয়া যিসকলে বিচাৰে তেওঁলোকে আবেদন নিবেদন কৰিলে এই যিটো কমিশ্যনে চাই আমি এইবিলাক চৰকাৰলৈকে পৰামৰ্শ আগবঢ়াম আৰু নিশ্চয় এইটো এটা যে ভাল আয়োগ হৈছে আৰু এই ক্ষেত্ৰত আমি তাৰমানে সীমামূৰীয়া যিবিলাক অঞ্চল তাত গৈ আমি তেওঁলোকৰ লগত আলোচনাত মিলিত হ'ম তেওঁলোকে কি বিচাৰে গতিকে এইটোৰ দ্বাৰাই তাৰমানে যি অলপ মানে এটা অশান্তিজনক আছিল এইখিনিও দূৰ হ'ব গতিকে যিসকলে থাকিব নিবিচাৰে তেওঁলোক ওলাই যাব যিসকলে সোমাব বিচাৰে তেওঁলোকক অন্তৰ্ভুক্ত কৰা হ'ব চাওক তাৰমানে আজি আচলতে আমাৰ মাননীয় অসমৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি তেখেতে তাৰমানে প্ৰেছ মিট জৰিয়তে বা হেৰি পাইছোঁ কিন্তু এতিয়ালৈকে আমাৰ তেনেকুৱা যে কমিটি হৈছে কমিটিত মোৰো নাম অন্তৰ্ভুক্ত কৰা বুলি মই ইতিমধ্যে আমাৰ মিডিয়া নিউজৰ জৰিয়তে মই পাইছোঁ মানে টিভি নিউজৰ জৰিয়তে আৰু বিভিন্ন ৰিটাৰ্ণৰ জৰিয়তে কিন্তু এতিয়ালৈকে আমাৰ মানে তেনে গাইডলাইনবিলাক আহি পোৱা নাই আৰু নিশ্চয় দুই এদিনতে এইবিলাক আহিব তেতিয়া আহিলে আৰু এটা যিটো কমিশ্যন আছে মাননীয় আমাৰ PP বাৰ্মাৰ নেতৃত্বত গতিকে PP বাৰ্মা ছাৰৰ নেতৃত্বত যিটো হ'ব নিশ্চয় আমাৰ যিসকল 4জনীয়া মেম্বাৰ এই আলোচনা বিলোচনা হ'ব চৰকাৰৰ গাইডলাইনো থাকিব আৰু আমি চৰকাৰী গাইডলাইন অনুযায়ী আমি কামবিলাক কৰি যাম আপুনি সন্তুষ্ট নে আপোনাৰ যেটো কমিটিত নাম অন্তৰ্ভুক্ত হ'ল মই আসলে সন্তুষ্ট হৈছোঁ কাৰণ কিয় আমি যেহেতুকে BTR অঞ্চলতে বসবাস কৰোঁ গতিকে এই অঞ্চলত মানে এনে অযথা কিছুমান কোনোবা অন্তৰ্ভুক্ত কোনোবা হাল্লা মানে এনেই মিছা মানে হৈ বা আন্দোলন হৈ থাকিব নালাগে গতিকে ইয়াৰ এটা সমাধান হ'ব আৰু তাৰ কাৰণে এই কমিটিত মোৰ নামটো অন্তৰ্ভুক্ত কৰাৰ কাৰণে মই বিশেষভাৱে সন্তুষ্ট আৰু মই অসম চৰকাৰক বিশেষভাৱে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিটো BTR চুক্তি হৈছে এই BTR চুক্তি অনুযায়ী যদি দফাবিলাক সম্পূৰ্ণৰূপে হয় তেতিয়াহ'লে নিশ্চয় শান্তি আহিব আৰু ইয়াত উগ্ৰপন্থী সমস্যাৰ প্ৰশ্নটো নাহে আৰু যদি নহয় ৰাজনৈতিক কৌশল হিচাপে যদি কোনোবা কিছুমান দল বা সংগঠনে ভাবে যে আমি ঠিক তেনেধৰণে এটা অশান্তিজনক পৰিস্থিতি সৃষ্টি কৰি থাকিয়ে মানে আমি ঠিক তেনেধৰণে চলি যাম সেইটো কিন্তু মানে শুভ লক্ষণ নহ'ব গতিকে এতিয়া BTR চুক্তি যদি দফা হিচাপে পূৰণ হয় আৰু BTR চুক্তি অনুযায়ী যদি সকলো দল সংগঠন কি সশস্ত্ৰ সংগ্ৰামত বিশ্বাসী সকলোৱে যদি BTR চুক্তিটোক মানি লৈ পেলাই বা স্বাগতম লৈ কাম কৰে তেতিয়াহ'লে BTR অঞ্চলত বৰ্তমান যিটো BTR অঞ্চল এই অঞ্চলত নিশ্চয় স্থায়ী শান্তি হ'ব আৰু কোনো ধৰণৰ মানে হেৰি থাকিব নোৱাৰে আৰু স্থায়ী শান্তি আহিলে উন্নয়ন হ'ব গতিকে এই শান্তি আহিব লাগিব আৰু শান্তি আহিলে উন্নয়ন হ'ব আৰু তাৰ কাৰণে বাকি ৰাজনৈতিক হিচাপে কিছুমানে যি কুটকৌশল কৰি আছে মানে BTRৰ বিৰুদ্ধে তেওঁলোকে এইবিলাক পৰিহাৰ কৰিব লাগিব আৰু কিছুমান সশস্ত্ৰ সংগঠনেও যদি তাৰমানে তেনে ভাবি আছে যে ঠিক তেনেধৰণৰ আৰু ভৱিষ্যত এটা পৰিৱেশ সৃষ্টি কৰিম সেইটো তেওঁৰ ডাঙৰ ভুল হ'ব যে মই আহ্বান জনাইছোঁ সকলো যি BTR চুক্তি হ'লে চুক্তিক সকলোৱে স্বাগতম জনাওক আৰু এই চুক্তি অনুযায়ী সকলোৱে কাম কৰক নিশ্চয় শান্তিও আহিব উন্নয়নো আহিব